Hey guys, good morning. Welcome to my new blog. তো ৰাতিপুৱা দেখিলে মই এক্সাৰসাইজ কৰি কিনে হৈ গ'ল পুৰা। তো এতিয়া মই খাইছোঁ। আমাৰ কালি বাছি গৈছিলে মানে কান্দা আৰু মায়ে আনিছিলে কালিয়ে কল। তো সেইটো লৈ লৈছিলোঁ। দুটা কল আৰু দুটা কান্দা। তো গাইজ মুখ চুখ ধুই কিনে এটা ব্ৰেকফাষ্টৰ কাৰণে মই আনিব গৈছোঁ পাস্তা আৰু মায়ে এইপিনে পুৰা জ্বৰ হৈ আছে বেমাৰ। তো মায়ে আনিব পঠিয়াইছে মোক পাস্তা বিলাহী ঢেৰ বস্তু আছে। তো সেইটো এতিয়া কাপোৰ চাপোৰ চব সলনি কৰি কিনে এইটো পইচা মায়ে দিলে 500 টকা। ৰাতিপুৱা দোকানত খুচুৰা থাকিব নে নাথাকিব সেইটো মই নাজানো। তো গাইজ বস্তু চস্তু চব লোৱা হৈ গ'ল। ইমান গাল বস্তু নহয়, এইকেইটা বজাৰ কৰিলোঁ আৰু কিছুমান বস্তু নাপালোৱেই। তো এইকেইটা ঘৰত গৈ কিনে বনাম। তো গাইজ মায়ে মেগী কৈছিলে, তো মই পাস্তা লৈ আহি গ'লোঁ। তো সেইটো এক্সচেঞ্জ কৰিব যাওঁ এতিয়া। মেগী আনিব গৈছিলে, পাস্তা লৈ আহি গ'লোঁ। হে স্কুল যে ভাগি দেহি তুই। তো গাইজ সি স্কুলৰ পৰা পলাই গুচি গ'ল। এই চাওক পাছ পিনে মেগী চেগী বনি কিনে তৈয়াৰ হৈ আছে আমাৰ। এইপিনে মেগী চেগী পেকেট এটা ফালি থৈ দিছোঁ। তো এইপিনে চব্জিটো গৰম কৰিছে, চব্জি বন্ধাকবি বিলাহী। ইমান মজা গোন্ধাইছে নহয় গাইজ। তো বায়ে বনালে মজা লাগে, অকল মেগীটো ভালকৈ বনাব জানে বায়ে। তো বনাই থাকক তেতিয়ালৈকে বনি হ'লে খাম। তো গাইজ মেগীটো ইমানেই মজা লাগিছিলে মানে ভিডিঅ' বনাবলৈ পাহৰি গ'লোঁ। এইটো চাওক, যেতিয়া অকণমানত বাচি গ'ল তেতিয়াহে ভিডিঅ' বনাইছোঁ। কিন্তু মেগীটো খাবলৈ এক নম্বৰ আছিলে, মজা লাগিলে খাই কিনে। তো গাইজ এতিয়া ব্ৰেকফাষ্ট কৰি কিনে অকণমান ঘৰৰ পৰা বাহিৰ ওলাইছিলোঁ। এইপিনে চাওক কি দেখি পালোঁ, ইমান মজা লাগিছে চাবলৈ, ব্লেক এণ্ড হোৱাইট। দুটা ছাগলী আমাৰ ঘৰৰ আগপিনে বহি আছে। তো অকণমান মই ওচৰত যাবলৈ চেষ্টা কৰিম। এই পাতটো দিলে আহিব চাগে। ই পলাই গ'ল। তো এতিয়া মই মাক ডিঙি হেঁচি দিম। তো বেমাৰৰ পৰা অকণমান ভাল পালে। আৰু এইপিনে মাৰ ওচৰত বহি আছে আমাৰ কালু, আৰু এই চাইডে ৰ'দ হেকি আছে আমাৰ আনু। আনু এই ডিঙিডোখৰ হেঁচি দিম। এই ডিঙিডোখৰ বিষাইছে চাগে, এই ডিঙিডোখৰ। তো মাৰ গা হেঁচা হৈ গ'ল। তো এইপিনে এতিয়া অমিতা এটা ছিঙো। সেইপিনে চব পকি গৈছে দুটা। তো এটা আধা কেঁচা যোনটো হৈ আছে সেইটোৱে ছিঙিম এতিয়া, আৰু ওপৰতো ধেৰ আছে। তো অমিতাটো ছিঙা হৈ গ'ল। এইটো হয় অমিতাটো। এতিয়া মায়ে কাটিব আৰু খাম এটা। এক পিচ খালেও অমিতা বেছি ভাল নালাগে। নহ'লে তোৰ মোবাইল গডৰেজৰ ভিতৰত কি কয় চাইছ? তো গাইজ এইটো মায়ে কাটি কিনে হৈ গ'ল। এইপিনে মায়ে খাই আছে আৰু ময়ো খাই আছোঁ। এনেকুৱা আধা কেঁচা অমিতাই খাই মজা লাগে। বাবাটো কেলিয়া পকাই থৈ দিব কালিটো তো গাইজ এতিয়া লাঞ্চ চাঞ্চ কৰি কিনে পাছবেলা টাইমত আমাৰ ঘৰৰ ৰেচন আনিব গৈছোঁ ফেক্টৰীটোৰ পৰা। আমাৰ ঘৰৰ নহয়, গোটেই মানে ক'ব পাৰি গোটেই গাঁৱৰে ৰেচন লৈ আহি গৈছোঁ। ইয়াত ঢেৰ মানুহৰ ৰেচন আছে, সিহঁতৰো ঘৰৰ আছে, আমাৰো আছে। তো এই মোৰ চাইকেলটো চলাইছে আৰু ইয়াৰ চাইকেলটো মই চলাই দিছোঁ। মানে মোৰ চাইকেলটো চলাই বহুত বেয়া বৰিং লাগি গ'ল। সেইকাৰণে মই মটা চাইকেল চলাইছোঁ বহুত দিনৰ পাছত। আৰু পাপাৰ চাইকেলটো যোনটো আছে মটা চাইকেল, সেইটো বহুত ওখ, সেইটো চলাব মানে ঢুকিয়ে নাপাওঁ। ৰেচন দোকানত পাই গ'লোঁ, য'ত ফেক্টৰী দিয়ে। দোকান নহয়, ফেক্টৰী ইয়াত দিয়েই মানে। তো এতিয়া ল'ব গৈছে। খতমেই নাই হৈছে যে। তো ৰেচনটো ইয়াত লোড কৰি দিওঁ। ইয়াত আছে আটা। এই টেঙা প্ৰথম পৰিয়ালকেইটাৰ নাম লিখি ল'লে হৈছিলে। তো গাইজ মাহঁতে সেইটো যোনটো লিখা কাম কৰি আছিলে, তো সেইটো বাৰ বিয়া ঘৰ উঠা কাম আছিলে। তো আকৌ উল্টা ঘৰ উঠা সেইটো পাতিব। তো সেইটো কাৰণে পুৰা লিষ্ট কোনে যাব কোনে নাই সেইকেইটা লিষ্ট পুৰা লিখি হৈ আছে। তো বহুত মই ফাষ্ট ফুড খাওঁ। তো এতিয়া অকণমান গাখীৰ খাই লওঁ। সদায় আনোৱেই গাখীৰ, সেইকাৰণে খাই দিওঁ। তো এতিয়া মই পঢ়ি কিনি কিতাপটো জাপি থৈ দিলোঁ। তো আজি এটা পুৰা চেপ্টাৰ লিখিলোঁ। তো ফাৰ্ষ্ট ইয়েৰ মই আছোঁ। তো এক্সাম আছে আমাৰ মাৰ্চৰ 13 তাৰিখৰ পৰা, সেইকাৰণে পুৰা পঢ়ি আছোঁ। তো গাইজ ডিনাৰ কৰা হৈ গ'ল। তো আজি ব্লগটো কৰিছোঁ ইয়াতে এণ্ড। আই হোপ আজি ব্লগটো আপোনালোকৰ ভাল লাগিলে। তো লাইক ছাবস্ক্ৰাইব কৰিবলৈ ভুলতো নাপাহৰিব। তো আকৌ কাইলৈ নেক্সট ব্লগ হ'লে আপোনালোকক লগ পাম। তো আজি ইমানটো আছিলে, বাই বাই।